Hello everyone, নমস্কাৰ আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। পোনপ্ৰথমে মই আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো আপোনালোকৰ 2022 বৰ্ষটো যেনেদৰে পাৰ হৈছিল তাতকৈ বেছি ভালদৰে যাতে 2023 বৰ্ষটো পাৰ হয় আৰু সকলোৱে যাতে ভালদৰে থাকে, সুস্থ হৈ থাকে। আজি এই ভিডিওটোত মই আপোনালোকৰ কাৰণে উইন্টাৰ মেকআপ টিউটোৰিয়েল লৈ আহিছো। উইন্টাৰ আপোনালোকে কেনেকৈ মেকআপ কৰাৰ আগত নিজৰ স্কিনটো প্ৰিপেয়াৰ কৰি ল'ব, লগতে এই যোনটো মেকআপত আছো বৰ্তমান যোনটো গ্লোই মেকআপ কৰিছো এটো কেনেকৈ কৰিছো ভিডিওটোত দেখা পাব আপোনালোকে। তেনেহলে বলক এতিয়া ভিডিওটোলৈ যাও। সাধাৰণতে মেকআপ কৰাৰ আগতে আমি কি কৰিব লাগে সেইখিনি সকলোৱে জানো, কিন্তু তথাপি মই আজি আকৰবাৰ কৈ দিছো মেকআপ এটা কৰাৰ আগত আপোনালোকে সদায় ফেসটো ধুনিয়াকৈ ক্লিনজাৰ বা ফেস ওয়াশেৰে ক্লিন কৰি ল'ব আৰু তাৰ পিছত উইন্টাৰ সিজনত যিসকলৰ ড্ৰাই স্কিন তেওঁলোকে স্ক্ৰাব কৰি ল'ব ফেসটো আৰু তাৰ পিছত মই গোলাপ জল লৈছো ইয়াত এটা স্প্ৰে বটলত। এটো মই মোৰ ফেসত স্প্ৰে কৰি লম হাইড্ৰেশনৰ কাৰণে। এতিয়া এই ৰ'জ ওয়াটাৰ খিনি স্কিনত এনেদৰে এবজৰ্ব হ'বলৈ দিম। এইটো হৈছে নেচাৰ্ছ এসেন্সৰ সিৰাম। ইয়াৰ 2 বা 3 ড্ৰপস ফেসত এপ্লাই কৰি লম। 2 ড্ৰপস লৈছো মই। যিসকলৰ খুব ড্ৰাই স্কিন তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে। মেকআপ বুলি নহয়, মেকআপ নকৰিলেও এনেও এপ্লাই কৰিব পাৰে ক্ৰীম লগোৱাৰ আগত। মই দুদিনমান আগৰ পৰা ইউজ কৰি আছো, ভাল পাইছো ইউজ কৰি। মই তলত ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম, আপোনালোকে কোনোবাই যে চেক কৰিব বিচাৰে কৰিব পাৰে। এইটো হৈছে পেকৰ Aqua ৱাটাৰ বেস ময়শ্চাৰাইজাৰ। মই খিনি লৈছো ময়শ্চাৰাইজাৰ। এতিয়া এপ্লাই কৰি লম ভালকৈ। ময়শ্চাৰাইজাৰটো খুবেই জৰুৰী। আপোনালোকে যেতিয়া মেকআপ কৰে ময়শ্চাৰাইজাৰটো স্কিপ নকৰিব। সামাৰ হওক উইন্টাৰ হওক ময়শ্চাৰাইজাৰ জৰুৰী। এইটো হৈছে পেকৰ ষ্টুডিও ফিনিশ অইল প্ৰাইমাৰ। এইটো মই 2 ড্ৰপস ইউজ কৰিম। আপোনালোকৰ যদি ড্ৰাই স্কিন তেতিয়াহে এই অইল প্ৰাইমাৰটো এপ্লাই কৰিব। যিসকলৰ নৰ্মেল স্কিন তেওঁলোকে নৰ্মেল প্ৰাইমাৰটো ইউজ কৰিব। এতিয়া কৰি লম কালাৰ কাৰেক্ট। এইটো অৰেঞ্জ কনসিলাৰ লৈছো মোৰ ডাৰ্ক এৰিয়াছবোৰত এপ্লাই কৰিম। যেনেকে চকুৰ ডাৰ্ক সাৰ্কেল এইবোৰ যি আছে চকুৰ তলত তাত কৰিছো আৰু ইয়াত যিহেতু অলপ থাকে কলা কলা ইয়াতো লগাইছো অলপ। এতিয়া এপ্লাই কৰিম ফিট মি ফাউণ্ডেশ্যন। এই দুইটা সেট মিক্স কৰি ইউজ কৰিম। দুইটা ফাউণ্ডেশ্যনৰ শেড এনেদৰে হাতত লৈ লৈছো। এতিয়া মিক্স কৰি লম, ব্ৰাশেৰে মিক্স কৰো। এতিয়া ফ্ল্যাট ব্ৰাশ এডাল লৈছো আৰু এনেদৰে মিক্স কৰি লম। এতিয়া এপ্লাই কৰিম। ফাউণ্ডেশ্যন ব্লেন্ডিং ব্ৰাশ লৈছো আৰু হাতত যিখিনি ৰৈ গল সেইখিনিও উঠাই লৈছো ব্ৰাশডালত এনেদৰে আৰু এতিয়া ব্লেন্ড কৰি দিম। আৰু যেহেতু ড্ৰাই স্কিনৰ কাৰণে মেকআপ কৰি আছো সেয়েহে মই ভাবিছো পাউডাৰ ব্লাছাৰ বা পাউডাৰ হাইলাইটাৰটো স্কিপ কৰিম। তাৰ সলনি ক্ৰীম ব্লাছাৰ আৰু ক্ৰীম হাইলাইটাৰ এপ্লাই কৰিম। মোৰ ওচৰত বৰ্তমান ক্ৰীম ব্লাছাৰ নাই, সো মই লিপষ্টিক লৈছো। আপোনালোকে যিকোনো লিপষ্টিক ল'ব পাৰে। এই লিপষ্টিকটো মই এপ্লাই কৰিম ব্লাছাৰৰ নিচিনাকৈ। এটা হাতেৰে এনেকৈ ব্লেন্ড কৰি দিম। আপোনালোকে যদি বিচাৰে বিউটি ব্লেন্ডাৰ ইউজ কৰিব পাৰে।
এতিয়া ইউজ কৰিম ডটাৰ আৰ্থৰ এইটো গ্লো গডেছ ইলুমিনেটৰ এইটো হৈছে এটা ক্ৰীম হাইলাইটাৰ এইটো মই হাতেৰে এপ্লাই কৰি লম এটা যেহেতু ক্ৰীম হয় ধুনিয়াকৈ হাতেৰে এপ্লাই হৈ যায় অলপ বেছিকে লৈছো কাৰণ ইয়াৰ ওপৰত কম্পেক্ট পাউডাৰ যেহেতু এপ্লাই কৰিম হেহে অলপ বেছিকে এপ্লাই কৰি লৈছো হাইলাইটাৰ এপ্লাই যত কৰো যেনেকে নাকৰ ইয়াত আৰু ইয়াত অলপ একে এপ্লাই কৰি লৈছো আৰু এতিয়া মুখখন গ্লো কৰি থকাৰ নিচিনা লাগিছে ন আৰু মই ভাবিছো আজি মেকআপটো অলপ গ্লোই ৰাখিম নাকটো অকমান কন্ট্ৰোল কৰিলো বাকি মই বেলেগ ফেসত কন্ট্ৰোল নকৰো আজি গ্লোইশ বাই হুডা বিউটি এই কম্পেক্টটো ইউজ কৰিম এতিয়া বেছি এপ্লাই নকৰো কাৰণ বেছি এপ্লাই কৰিলে ফেসটো মেট হৈ যাব অলপ গ্লোই লুক ৰাখিম বুলি যেহেতু ভাবিছো এইটো হৈছে পেক কসমেটিক্সৰ ব্ৰঞ্জাৰ প্যালেট অকল নোজটো কন্ট্ৰোল কৰিম বুলি ভাবিছো আজি আপোনালোকে যদি বিচাৰে গোটেইখিনিয়ে কৰিব পাৰে মই অকল নোজটো কৰিম আজি এতিয়া ইউজ কৰিম মই মৰফি প্যালেটটো এইটো শেডেৰে আইব্ৰোটো আঁকি লম আপোনালোকৰ ওচৰত যদি কেতিয়াবা আইব্ৰো জেল বা আইব্ৰো ফিলাৰ যদি নাথাকে তেনেহলে আপোনালোকে আইশ্যাডো প্যালেটৰ পৰা যিকোনো ডাৰ্ক ব্ৰাউন বা ব্ল্যাক কালাৰ ইউজ কৰি আইব্ৰোটো আঁকি ল'ব পাৰে এতিয়া প্ৰথমে এইটো আইশ্যাডো এপ্লাই কৰি লম এবাৰ এপ্লাই কৰিম এইটো কালাৰ এতিয়া এই ডাৰ্ক ব্ৰাউন কালাৰটো এপ্লাই কৰিম এইটো মই আইলাইনাৰ নিচিনাকে লগাম এনেকে তাৰ পিছত স্মাচ কৰি দিম এতিয়া ব্লেন্ডিং ব্ৰাশ এডাল লৈছো এইডালেৰে ব্লেন্ড কৰি দিম এতিয়া লগাম কাজল লিপষ্টিক ইউজ কৰিম এইটো Lakme 925 ৰ লিপষ্টিক এইটো হৈছে Maybelline ৰ কলোসেল মাস্কাৰা এপ্লাই কৰিব পাহৰি গৈছিলো আৰু মই হৈ গলো এতিয়া ৰেডি আশা কৰো আপোনালোকে আজিৰ এই ভিডিওটো চাই নিশ্চয় ভাল পালে যিসকলে মোৰ চেনেলত আজি প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে মেকআপ টিউটোৰিয়েল চাই থাকিবলৈ বা মেকআপৰ বিষয়ে শিকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মই এই চেনেলটোত মেকআপ টিউটোৰিয়েলৰ লগতে শপিং হল ভিডিও মাজে মাজে লৈ আহি থাকো আৰু আপোনালোকৰ যদি কিবা নিজৰ পছন্দ আছে যে এনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰো এনেকুৱা ধৰণৰ ভিডিও আপুনি বনাব তেনেহলে কমেন্টত জনাব কেনেকুৱা ভিডিও বিচাৰে আপোনালোকে মই সেইমতে বনাবলৈ চেষ্টা কৰিম তেনেহলে আজিলৈ লৈছো বিদায় ধন্যবাদ